हेलो नमस्कार मोर चेनेलटिলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। मोर ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। তোমালোক সকলোৱে ভালে আছানে? ঠিক আছে বাৰু, তোমালোকে সকলোৱে ভালে থাকা। আৰু আজি মই তোমালোকক যি কাহিনী শুনাম সেই কাহিনীটোৰ নাম হ'ল গৰুৰ জন্মৰ কাহিনী। গৰুৰ জন্ম কাহিনী। ওৱাও, শুনি বহুত ভাল লাগিব কৰি। তোমালোকে অলপ ভালকে মন দি শুনিবা। তেন্তে আৰম্ভ কৰো। সত্য যুগৰ কথা। তেতিয়াৰ দিনত মানুহবোৰ বৰ সৎ আছিল। কোনোবাই কাৰোবাৰ পৰা ধন ধান ধাৰে ল'লে যিমান পাৰে সোনকালে ঘূৰাই দিছিল। মানুহে আনৰ কষ্টোপাৰ্জিত ধন ধাৰলৈ নি ঘূৰাই নিদিয়াটো বৰ বেয়া কাম বুলি ভাবিছিল। ধন ধাৰলৈ দিওঁতাসকলেও মূলধনৰ বিনিময়ত কেতিয়াও সুদ নলৈছিল। লাহে লাহে কিছুমান মানুহৰ স্বভাৱ বেয়াৰ ফালে ঢাল খালে। সিহঁতে ধাৰে লোৱা ধন ঘূৰাই নিদিয়া হ'ল। সেয়াতো বৰ বেয়া কথা। আনৰ টকা সুদত লৈ ঘূৰাই নিদিয়াটো সঁচাকৈ বৰ বেয়া কথা। তাৰ পিছত কি হ'ল? তাৰ পিছত ধৰুৱাবোৰৰ মৰাৰ পিছত ধাৰবোৰ সিহঁতৰ আত্মাটোৰ লগতেই গ'ল। ধৰুৱা আত্মাবোৰ যেতিয়া যম ৰজাৰ ওচৰ পালেগৈ তেতিয়া যম ৰজাই সিহঁতক বিচাৰত দোষী সাব্যস্ত কৰি ব্ৰহ্মাৰ ওচৰলৈ পঠিয়াই দিলে। তাৰ পিছত কি কৰিলে? তেতিয়া ব্ৰহ্মাই ধৰুৱা আত্মাবোৰক ক'লে, তহঁতে আগৰটো জনমত ধাৰ লৈ ধাৰ পৰিশোধ নকৰিলি। ইচ্ছা কৰাহেঁতেন ধান পৰিশোধ কৰিব পাৰিলাহেঁতেন। এতিয়া তহঁতক গৰু নামৰ এটা জনম দিম। মতা গৰুবোৰে হাল বোৱা, গাড়ী টনা, মৰণা মৰা আদি কাম কৰি আৰু মাইকীবোৰে গাখীৰ দি আগৰ জনমৰ ধাৰ পৰিশোধ কৰিব লাগিব। তেনেকৈ গৰু জন্ম হ'ল। ৰ'বা, আকৌ আছে, তোমালোকে শুনি থাকা। ঠিক আছে বাৰু, ক্ষমা কৰিব। তেতিয়া ব্ৰহ্মাই সেই আত্মাবোৰক গৰু জনম দি পৃথিৱীলৈ পঠিয়াই দিলে। এতিয়াও ধৰুৱাবোৰে গৰু জনম লৈ পিছৰ জনমত ধাৰ পৰিশোধ কৰিবলগীয়া হয় বুলি মানুহৰ মাজত বিশ্বাস আছে। কিছুমান মানুহে পিছলৈ বলদ গৰুবোৰৰ হতুৱাই হিচাপতকৈ বেছিকৈ হাল বোৱাবলৈ ধৰাত বলদ গৰুবোৰে অধিক কষ্ট কৰিবলগীয়াত পৰিল। উপায় নাপাই গোটেই পৃথিৱীৰ বলদ গৰুবোৰ একগোট হৈ সিহঁতৰ দুখ কষ্ট লাঘৱ কৰিবৰ বাবে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। পিছত কি হ'ল? তেতিয়া ব্ৰহ্মা সিহঁতৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ সুশৰীৰে সিহঁতৰ সন্মুখত উপস্থিত হৈ ক'লে। কি ক'লে বাৰু? ক'লে যে আজিৰ পৰা যদি কোনো গৃহস্থই তহঁতৰ কান্ধত পুৱাবেলাৰ পিছত যুৱলি থয় তেন্তে সেই যুৱলি মই কান্ধ পাতি ল'ম। তহঁতৰ কষ্ট নহয়। পুৱাবেলাৰ পিছত হাল বোৱাটো পাপ কৰ্ম হিচাপে বিবেচিত হ'ব। ব্ৰহ্মাই এই কথাটো এজন দূত পঠিয়াই মানৱ সমাজত প্ৰচাৰ কৰি দিলে। শেষ হ'ল নে আৰু আছে? ৰ'বা, আৰু আছে অলপ। তেতিয়াৰ পৰা কোনো খেতিয়কে পুৱাবেলাৰ পিছত অৰ্থাৎ দুপৰীয়া আৰু আবেলি হাল নাবায়। কোনো খেতিয়কে এনে কাম কৰিলে সমাজত গৰিহণা দিয়াৰ লগতে দণ্ড বিহে। গৰুৰ হতুৱাই অধিক কাম কৰোৱাটো সকলোৱে পাপ কাম বুলি গণ্য কৰিবলৈ ধৰিলে। আৰু কাহিনী শুনি বৰ ভাল লাগিল সঁচাকৈ। তেতিয়াৰে পৰা গৰুক সকলোৱে মৰমৰ চকুলৈ চাবলৈ ধৰিলে। আজিৰ এই গৰুৰ জন্মৰ কাহিনী ইমানেই আছিল। অহাকালি তোমালোকক আকৌ লগ পাম আন এটি কাহিনীৰ সৈতে। গতিকে এতিয়া বাই।